হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আপোনালোকে যিহেতু গম পাইছে, মই আহিলোঁ ফুৰিবলৈ অৰুণাচল প্ৰদেশ, আৰু এতিয়া আমি আছোঁ ৱালুঙত। মই আগৰটো ভিডিঅ'ত দেখাইছিলোঁ, সম্পূৰ্ণ দেখাব পৰা নাই, ভিডিঅ'টো আধা দেখুৱালোঁ। আৰু এতিয়া আমি গৈ আছোঁ ৱালুঙৰ পৰা অলপ দূৰ দং আৰু কাহো ভিলেজ। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই যাব, বহুত বেছি ধুনীয়া হয়। ৰাস্তাত ৰখিছোঁ আৰু এইফালে নদীখনটো বৈ আছে। আমি যেতিয়াৰ পৰা ৱালঙলৈ বুলি আহিছোঁ, নদীখন ফ'ল' কৰিয়ে আমি আহিছোঁ। তো আৰু পাহাৰ বহুত বেছি ধুনীয়া, ক'বলৈ ভাষা নাই। চ' গৈ থাকোঁ এতিয়া আৰু আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনে লাগিল। ব'লক মোৰ লগত, লেটছ গ'। আমি এতিয়া ওলাইছোঁ যাবলৈ আৰু ব্ৰেকফাষ্ট কৰি ল'লোঁ। এয়া পাহাৰৰ কাষে কাষে একা বেকা ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ। খুবেই সুন্দৰ জেগা, আৰু গৈ থাকোঁতে মানুহ খুব কমহে পাইছোঁ আমি। ঘৰ দুৱাৰো ইয়াত খুব কম। একেবাৰে আমি কাহো ভিলেজখনত পাম ঘৰ দুৱাৰ অলপমান, আৰু সেইটো এটা যিহেতু বৰ্ডাৰ হয়, তাত CRPF আৰ্মিসকলৰ মানে গাৰ্ড বহুত আছে। আৰু ইয়াত মিলিটাৰী কেম্পো বহুতকেইটা আমি পালোঁ ৱালঙলৈ আহোঁতে। আৰু চাই থাকিবা ভিডিঅ'টো। এতিয়া আপোনালোকক মই খুব সুন্দৰ সুন্দৰ ৰাস্তাবোৰেৰে লৈ গৈ আছোঁ কাহো ভিলেজলৈ, যিখন হৈছে ইণ্ডিয়াৰ প্ৰথমখন গাঁও। মই প্ৰথমবাৰ চাম, মই যিহেতু চামেই, আপোনালোককতো এবাৰ মই দেখুৱামেই। আৰু এটা কথা আপোনালোকক কৈ থওঁ, ছাইডত যিখন নদী বৈ আছে সেইখন আমি ৱালং নোসোমোৱাৰ আগৰ পৰাই পাইছোঁ। বহুতে আমাক কৈছিলোঁ যে ৰাতি হ'ল, যিহেতু আমি ৱালং পাওঁতে আমি চিনি পোৱা নাছিলোঁ, ইয়াত নেটৱৰ্ক নাপাইছিলে, কোনো মানুহ নাছিল শুনিবলৈ। ইয়াত কৈছে যে আপোনালোকে এই নদীখন ফ'ল' কৰি যাওক, একদম ৱালঙত গৈ ওলাবগৈ। আৰু এতিয়া ৱালঙৰ পৰা আমি আগলৈ গৈ আছোঁ, কিন্তু নদীখন বৈয়ে আছে। সঁচাকৈ খুব বেছি ভাল লাগিছে, আৰু নদীৰ পানীখিনি পূৰা সেউজীয়া ৰঙৰ। সঁচাকৈ ভাল লাগিছে, ক'বলৈ একো ভাষা নাই। আৰু ইয়ালৈ কোনে কোনে আহিছে এবাৰ জনাব, আৰু এবাৰ আহিবলৈ ইয়ালৈ চেষ্টা কৰিব। আৰু ৰাস্তাত ৰখিছোঁ, ইমান ধুনীয়া মই ক'ব পৰা নাই। এটা খুব ধুনীয়া পাহাৰ আছে, বৰফেৰে আৱৰা হয়, বহুত বেছি ধুনীয়া লাগিছে। তো অলপ ৰৈ পেলাই ফটো মাৰিছোঁ, তাৰপিছত আমি গৈ থাকিম আৰু আপোনালোকক দেখুৱাম ক'ত ক'ত যাওঁ। তো লেটছ গ'।
এইবোৰ ৰাস্তাৰে গাড়ী পাৰ হোৱা মই ভিডিঅ'তহে দেখিছিলোঁ, কিন্তু এবাৰ নিজেই অনুভৱ কৰিলোঁ। ভয় লাগিছিল কাৰণ ৰাস্তাবোৰ সৰু আছিল, কিন্তু বহুত বেছি ভালো লাগিছিল কাৰণ ইমানেই সুন্দৰ এটা ঠাই আমি পালোঁগৈ। আৰু গাঁওখন সঁচাকৈ ধুনীয়া, পৰিষ্কাৰ, খুব ধুনীয়া ফ্ৰেছ হাৱা, কোনো ধৰণৰ ইয়াত প্ৰদূষণ নাই। সঁচাকৈ বহুত বেছি ভাল লাগিলে। এবাৰ হ'লেও ইয়ালৈ আহিবলৈ চেষ্টা কৰিব। এই পাহাৰটো যিটো আপোনালোকে দেখিছে, যিটো বৰফেৰে আৱৰি আছে, আৰু এই পাহাৰটো হৈছে চাইনা বৰ্ডাৰত আছে। আমি সুধিছিলোঁ মানুহ কিছুমানক, তো তেওঁলোকে ক'লে যে এই বৰফেৰে আৱৰা পাহাৰটো চাইনাত আছে, আমি যিহেতু যাব নোৱাৰোঁ। আৰু ইয়াত ধুনীয়া জেগা এডোখৰ আছে দং নামৰ, যিডোখৰ জেগালৈ আমি নগ'লোঁ। আৰু সেই জেগাডোখৰলৈ যাবলৈ হ'লে ৰাতি 2টামান বজাতে ওলাব লাগে, কাৰণ 3 ঘণ্টামান খোজকাঢ়ি পাহাৰৰ ওপৰলৈ গৈ সূৰ্য উদয় হোৱা একেবাৰে ওচৰৰ পৰা চাব পাৰি। আমি চাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল আমাৰ সময়। সেই গতিকে মই আপোনালোকক এই বৰফেৰে আৱৰা পাহাৰটোৱে দেখুৱাই দিছোঁ, যিটো চাইনাত আছে। আমি ইয়াৰ পৰাই অনুভৱ কৰিছোঁ, কাৰণ আমি যাব নোৱাৰোঁ। আৰু সূৰ্য উদয় হোৱাও আমি চাবলৈ নাপালোঁ, কাৰণ 3 ঘণ্টা 4 ঘণ্টা খোজ কঢ়াটো খুব সহজ নহয়। আৰু ইয়াত বহুত ঠাণ্ডা আছিলে, ৰাতি 2 বজাত উঠি যোৱাটো সহজ নহয়। সেই গতিকে আমি এইবাৰলৈ এইটো প্লেন কেঞ্চেল কৰিলোঁ। আকৌ আমি আহিম, তেতিয়া আমি সূৰ্য কেনেকৈ উদয় হয় সেইটো একেবাৰে সন্মুখৰ পৰা চাম বুলি আশা কৰিলোঁ। এতিয়া আমি আহি ক'ত পালোঁ চাওক। First view China. Oh God. ইয়াৰ পৰা চাব পাৰি।
আমি এতিয়া কাহো ভিলেজ গৈ আছোঁ আৰু কাহো ভিলেজৰ পৰা চাইনা বৰ্ডাৰ মানে চাইনাখন পূৰা একদম ধুনীয়াকৈ দেখি আৰু মই বহুত এক্সাইটেড এতিয়া গৈ আছোঁ ৰাস্তাতে ৰখিছোঁ আমি মানে গৈ পোৱাগৈ নাই ইমানেই ধুনীয়া গোটেই ৰাস্তাটো চ' আমি ৰাস্তাতে ৰখি ৰখি ফটো মাৰিছোঁ চ' এতিয়া গৈ আছোঁ আৰম্ভ কৰোঁ আৰু যাবলৈ নহ'লে বহুত দেৰি হৈ যাব চ' লেটছ গ' আমি পালোহি কাহো গাঁও এইখনেই হৈছে কাহো গাঁও যিখন ইণ্ডিয়াৰ প্ৰথমখন গাঁও ইয়াত যিমানকেইটা ঘৰ আছে এইকেইটাই হৈছে ইয়াত থকা ঘৰ যথেষ্ট ধুনীয়া আৰু পৰিৱেশটো ভাল আৰু ইয়াত এটাই ভাল লাগিল যে প্ৰত্যেকৰ ঘৰতে এজোপাকৈ হ'লেও কমলা গছ আছে মানে ইয়াত বহুত কমলাৰ খেতি কৰা হয় আমি কাহো ভিলেজ পালোহি আৰু এতিয়া এইখিনিতে ৰখিছোঁ দোকান এখনত কিবা লৈ লৈছে খাবৰ কাৰণে চাই থকা ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ ইয়াত এটা ভিউ পইণ্ট আছে যাৰ পৰা চাইনা বৰ্ডাৰখন খুব ধুনীয়াকৈ দেখা পায় সেই গতিকে আমি ওপৰলৈ বুলি গৈ আছোঁ আৰু চাবলৈ দিয়ে নে নিদিয়ে আমি গম নাপাওঁ যদি চাবলৈ দিয়ে বা ভিডিঅ' কৰিবলৈ দিয়ে তেনেহ'লে মই আপোনালোকক দেখুৱাম সুন্দৰকৈ আৰু যদি নিদিয়ে তেনেহ'লে উপায় নাই এয়া ওপৰৰ পৰাই মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আমি ভিউ পইণ্টৰ পৰা আহিলোঁ কিন্তু দুৰ্ভাগ্য যে আমি চাবলৈ পালোঁ দূৰবীণৰ সহায়ত এই বৰফেৰে আৱৰা ধুনীয়া পাহাৰটো ওচৰৰ পৰাই দেখিলোঁ আৰু চাইনাৰ বৰ্ডাৰটো চালোঁ আৰু তাত থকা কিছুমান ঘৰ চালোঁ কিন্তু তাত ভিডিঅ' আৰু ফটো মৰাৰ পাৰ্মিশ্যন নাছিল সেই গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মোৰ মনটো খুবেই বেয়া লাগিছে তথাপিও যিমানখিনি হয় মই আপোনালোকক দেখুৱাইছোঁ কাহো গাঁওখন মই আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাইছোঁ আৰু কাহো গাঁওখনৰ পৰা অকণমান আগলৈ গৈ ইয়াত এখন দলং আছে দলংখনৰ ইপাৰে চাইনা বৰ্ডাৰ আৰু এইটো পাৰে হৈছে ইণ্ডিয়া য'ত আমি আছোঁ আমি কাহো ভিলেজতে আছোঁ অকণমান আগলৈ আহিছোঁ আৰু আগলৈ আমি এতিয়া কিবা এটা খাবলৈ সোমাইছোঁ এখন আছে ৰেষ্টুৰেণ্ট সেইখন ইয়াত আমি কিবা এটা খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া আমি সেই দলংখনৰ ওচৰলৈ গৈ আছোঁ গাঁওখনৰ ওচৰতে আছে অকণমান আগলৈ আহি পায় এইখনেই হৈছে সেই দলংখন পাৰ হৈ ইটো পাৰে চাইনা বৰ্ডাৰ একেবাৰে ওচৰতে লাগি থকা নাই অকণমান দূৰ কিন্তু দলংখন পাৰ হৈ সেইখিনিতে ষ্টপ কৰি দিয়ে যাবলৈ আৰু নিদিয়ে এই দলংখনেই হৈছে এইটো সীমা আমি এইখিনিৰ পৰাই ঘূৰিলোঁ মই ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ আৰু এতিয়া আমি আছোঁ ইণ্ডিয়াত দলংখন পাৰ হৈয়ে পাব চাইনা
আমি যাব ওলাইছোঁ আৰু এটা জেগাত আপোনালোকক দেখাই থাকিম। আৰু এইখিনিৰ ভিডিঅ'টো মই আজি এইখিনিতে সামৰি মাৰিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। সেই গতিকে আৰু মোৰ নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে তাত ধুনীয়াকৈ চাবলৈ পাব কি আমি চালোঁ আৰু ক'ত ক'ত গ'লোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰিব। যোনসকলে আহিব বিচাৰিছে তেওঁলোকে আহিব পাৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। বাই।